পনীৰ টুকুৰাখিনি এনেদৰে সমান সাইজত কাটি লৈছো। ইয়াত অলপ নিমখ, জলকীয়া গুড়ি, আদা নহৰু পেষ্ট, এচামুচ নেমুৰ ৰস দি ভালদৰে সানি ল'ম। এনেদৰে 10 মিনিটমান সময় ৰাখি থ'ব লাগে। এতিয়া অলপমান ময়দা, কৰ্ণফ্ল'ৰ, জালুকৰ গুড়ি, কসুৰি মেথি 1 চামুচ, অকণমান নিমখ, এই সকলোবিলাক লৈ এটা মিশ্ৰণ বনাই লৈছোঁ। ব্ৰেড ক্ৰাম্বছ লৈ লৈছোঁ। এতিয়া পনীৰ টুকুৰাকেইটা এনেদৰে ময়দাৰ মিশ্ৰণটোত দি ব্ৰেড ক্ৰাম্বছত লগাই ভালদৰে ছেট কৰি ল'ব লাগে। এতিয়া এনেদৰে গোল্ডেন ব্ৰাউন কালাৰ অহালৈকে ফ্ৰাই কৰিব লাগে।